নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ পথাৰলৈ, মানে ভুই ৰুবলৈ আৰু আমাৰ ঘৰত খেতি কৰিছে, তাকে পথাৰলৈ যাওঁ বুলি। ৰাস্তাত যাওঁতে আমি য'ৰ পৰা পানী খাওঁ তাৰ পৰা মানে পানী ভৰাই ল'লোঁ আৰু বটলত। যিটো গৰম দিছে পানী লাগিবই দিয়কচোন। তাৰপিছত মই চাইকেলত গৈ আছোঁ আৰু চাইকেল চলাই। বাকী মাহঁতে খোজকাঢ়ি গৈ আছে, মই চাইকেলত গৈ আছোঁ। তাৰপিছত আহি পালোঁ পথাৰ। এয়া সকলোৱে ৰোৱনী আহি পাইছে আৰু আহি ৰখি আছে। এইবাৰ পথাৰলৈ নামিলে আৰু। তাৰপিছত এয়া হাই হেল্ল' মানে ভুই ৰোৱাত লাগিছে আৰু সকলোৱে। মই অলপ ৰুলোঁ আৰু জানো অলপ চলপ আৰু, ময়ো ইমান এক্সপাৰ্ট নহয় যদিও অলপ জানো। তাৰপিছত ভুই ৰোৱা হ'ল আৰু এইবাৰ খাবলৈ বহিলোঁ। মানে ভুই ৰোৱা শেষ হৈ গ'ল আমাৰ, সোনকালে হ'ল আৰু মানুহ বেছি যে। তাৰপিছত চাহ তাহ খালোঁ, খাই মেলি আৰু এবাৰ ঘৰলৈ যাবলৈ ওলালোঁ। তাৰপিছত সকলোৱে খোজকাঢ়ি গৈ আছে, মই চাইকেল আনিছিলোঁ যিহেতু মই চাইকেলতে যাওঁ আৰু। বাই বাই।